দাৰ্জিলিঙত যাওঁতে মজা এইবাৰ অৱস্থা একদম বেয়া ক'ত উঠাই দিলোঁ মই হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল ৰাইডাৰ ফ্ৰম আছাম তো আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ তো আজি মই যাম গুৱাহাটীলৈ অলপমান শ্বপিং কৰিব কাৰণ আপোনালোকে গম পাইছে যে মই দাৰ্জিলিং গৈ আছোঁ তো তাৰ বাবে কিছুমান অলপ শ্বপিং কৰিব লগা আছে তো আপোনালোকে চাই থাকিব তো বলক মটো ব্লগিঙত লগ পাম তো গাইজ মই বৰ্তমান ওলাই আহিছোঁ ঘৰৰ পৰা তো এতিয়া যাওঁ এইটো আমাৰ ঘৰৰে বাট তো এইবিলাক গাছবিলাক কাটি আছে তো এইবিলাক দেখিছে গাইজ মই সেইদিনাখনে কৈছিলোঁ যে গাড়ী ধুই থাকোঁতে গোটেই কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে তো এইবিলাকে গোটেই ঠেকচা হৈ গৈছে একদম অৱস্থা একদম বেয়া চাওকচোন গাড়ী তো ঠিক হ'ব আৰু গোটেইবিলাক হৈ যোৱাৰ পিছত ঠিক হৈ যাব বাট এইবিলাক গোটেই ধূলা হৈ গৈছে তো এইটো ফ্লাইঅভাৰ জল্দি হৈ গ'লে আৰু কিবা কৰি বাচিলোঁ আৰু গোটেই অৱস্থা বেয়া হৈ গৈছে গৈ তো তাতে ফেঞ্চি বজাৰত যাম তো বেছি দামী কাপোৰ নানো একদম লোৱেষ্ট প্ৰাইজৰ আনিম তো কি পাওঁ তো টি চাৰ্ট দুটামান আনিব লাগিব যদি ভাল চাৰ্ট পাওঁ তো ক'ত উঠাই দিলোঁ মই তো গাইজ বৰ্তমান আমি হাইৱে পাই গ'লোঁ তো বেয়া ৰাস্তাখিনি এৰি আহিলোঁ তো এতিয়া আমি অলপমান জোৰে যাম কাৰণ দেৰি হৈছে মোৰ নহ'লে ঘূৰি আহোঁতে দেৰি হৈ যাব বহুতখিনি তো ভিডিঅ'টো চাই থাকিব তো বৰ্তমান আমি টুলগেট পাই গ'লোঁ আৰু ইয়াৰ পৰা যাব লাগিব বহুতখিনি মুঝে জল্দি এবাৰ মুঝে জানে তো গাইজ দাৰ্জিলিঙত যাওঁতে মজা এইবাৰ একদম ফুল মজা একদম তো ধুনীয়া লাগিব তো দাৰ্জিলিং যোৱাৰ পিছতে অহাৰ পিছতে আমাৰ আৰু এটা ৰাইড প্লেন বৰ্তমান হৈ গৈছে অলৰেডি কি বোলে ফিক্স হৈ গৈছে তো সেইটো আমি এতিয়া নকওঁ বাৰু সেইটো আহি কিনে আমি আলোচনা কৰিম আলোচনা মানে আপোনালোকক কম আলোচনা হৈ গৈছে অলমষ্ট তো সেইটো আমাৰ আলোচনা হৈ গৈছে আমি তাৰ পৰা আহিয়ে দাৰ্জিলিঙৰ পৰা আহিয়ে 2 দিনমান পিছতে আমি তালৈ যাম সেইটো ৰাইড আমি আৰম্ভ কৰি দিম তো গাইজ আমি বৰ্তমান চাংচাৰি আহি পালোঁ তো দেখিছেনে গাইজ চাংচাৰিত কিমান জাম একদম তো গুৱাহাটীৰ দৰে হৈ গৈছে এতিয়া মানে কি ৰাস্তাটো প্ৰব্লেমৰ কাৰণে হৈছে এইটো বাকী এইটো আমাৰ এইমছত যোৱা ৰাস্তা এইমছ মেডিকেলত তো এইখিনি গাইজ ভিউটো চাব তো এইখিনি ভিউ মজা আছে একদম তো চাৰিওফালে পাহাৰ চাওকচোন এবাৰ ফ্ৰণ্টৰ ফালে চাই লওক এবাৰ তো গোটেইবিলাক পাহাৰ তো কি মজা একদম ভিউ এটা মজা ফিল হয় এইখিনিত ভিউটো মজা আছে এইখিনিত তো গাইজ বৰ্তমান আমি ব্ৰহ্মপুত্ৰ দলং পাম আৰু বেছি দিন নাই ইয়াৰ পৰা দেখা পায়ে তো তাৰপিছতে জালুকবাৰী পাম জালুকবাৰীৰ পিছতে আমি গুৱাহাটী চিটি এণ্টাৰ কৰিম তো চাই থাকিব আমি ব্ৰহ্মপুত্ৰ ব্ৰিজ পাই গ'লোঁ ধুনীয়া মৰম লগা একদম যেতিয়া আমাৰ দেশ স্বাধীন হৈছিল তেতিয়াই স্থাপন কৰা হৈছিলে এইটো নেহেৰুজী থকা সময়তে তো সিফালে চাব পাৰে পানী পূৰা হৈ গৈছে একদম তো বৰ্তমান আমি এতিয়া শৰাইঘাট দলং পাৰ হৈ আহিলোঁ তো এতিয়া আমি
জালুকবাৰী পাম, তাৰপৰা আমি লেফ্টে সোমাই যাব লাগিব কাৰণ আমি ফেঞ্চি বজাৰ যাম। তো আমি এইটো ফালেদি যাব লাগিব, ইফালেদি চাইডৰ ফালেৰে। তো আগেদি যাব নালাগে, আগেদি গ'লে আমি লখৰা লাইন ওলাব লাগিব গৈ। তো আমি এতিয়া যাম ফেঞ্চি, চ' আমি তলেদি যাব লাগিব। তো ব'লক আমি তলেদি যাওঁ। ৰুকো মই তলেদি যাব দে গাইছ। মানুহ চাওকচোন, একদম এইখিনি টাইমত পূৰা একদম মানুহ ভৰ্তি হৈ থাকে এইখিনিত। সকলোৰে অফিচ কাছাৰী গোটেই বন্ধ হৈছে, চ' সকলোৱে ঘৰত যাব এতিয়া। তো সেইটো কাৰণত তো গাইছ আমি বৰ্তমান চিটি এণ্টাৰ কৰি দিলোঁ। তো এতিয়া আমি আগৰ ফালে ধুনীয়াকৈ যাই থাকিম। চাই থাকিব আপোনালোকে। মামাছ, পুলিচ মামাছ। তো বলক ধুনীয়াকৈ কৈ থাকোঁ আমি। 100 তো গাইছ আমি বৰ্তমান আহি গ'লোঁ ফেঞ্চি বজাৰ। চাই ল'ব পাৰে কিমান মানুহ ইয়াত, একদম পূৰা ফুল। তো ইয়াৰ পৰা চাই লওক কি কিনিব পাৰোঁ। মই এনেকুৱা জোতা কিনিম, এইফালে যে জোতা আছে সেইবিলাক তাৰে এযোৰ ল'ব লাগিব, ৰাইডিঙৰ কাৰণে ল'ব লাগিব এযোৰ। তাৰপিছত আগে চাই লওঁ এটা ট্ৰেক পেণ্ট, মানে কাৰ্গো এটা চাই লওঁ বাৰু কি লওঁ। তো গাইছ মই বৰ্তমান আহি পালোঁ গুৱাহাটীৰ পৰা। তাত ইমান আৰু ভিডিঅ' কৰি নাথাকিলোঁ ফেঞ্চি বজাৰত, কাৰণ বহুত মানুহ আছিলে আৰু তাত এনেকৈ মোবাইল লৈ ডাইৰেক্টলি ভিডিঅ' কৰাটো অলপমান আনছেফ হয়, কাৰণ গধূলি হৈ গৈছে আৰু তাতে আকৌ মোবাইল চোবাইল অলপমান কাঢ়ি কেনে দৌৰি লৈ গ'লে আমি গমো নাপাম। তাতে আৰু ভিৰত ইমান ভিৰ আছে, চ' বহুত দিগদাৰ। চ' মই ভাবিলোঁ বজাৰ চজাৰ কৰিলে ঘৰত যাই কিনে দেখাম। তো ঘৰত আহিলোঁ বৰ্তমান, আৰু ঘৰত এতিয়া মই দেখাম তো কি কিনিলোঁ। তো চাই থাকক। তো এইটো কাৰ্গো পেন এটা কিনিলোঁ, এইটো দাৰ্জিলিঙৰ কাৰণে এইটো এটা কিনিলোঁ। আৰু এটা আছে চাৰ্ট, এইটো চাৰ্ট মানে কি এনেকুৱা টাইপৰ যে ফুটা ফুটি থকা, ইপাৰ দেখা পায় এইটো চাৰ্ট। তো তেনেকুৱা ফুটা ফুটি থকা চাৰ্ট এটা কিনিলোঁ। আৰু এটা কিনিলোঁ এইটো এটা, যিটো কি বুলি কয়, এইটো বাইক ষ্টেণ্ড বুলি আছে নামটো। এই গুগল মেপ চাবৰ কাৰণে যিটো আমি বাইকৰ ফ্ৰণ্টৰ ফালে আমি হেণ্ডেলত লগাই লওঁ, সেইটো এটা। তো এইখিনি আনিলোঁ, বিশেষ একো অনা নাই। আৰু কাপোৰ মানে কি কাপোৰ আৰু ল'বলগীয়া আছিলে, বাট ইয়াতে চব নিকিনো, কাৰণ দাৰ্জিলিঙত যাম তাতে কিনিম, তাতে কিনি বেছি ভাল লাগিব। তাতেতো দুদিন থাকিমেই, তো তাতে কিনি ল'ম কি লাগে আৰু। চ' ইয়াতে এইখিনি আছিলে। তো ভিডিঅ'টো ইয়াতে সামৰিম আমি। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক নিশ্চয় কৰি দিব, আৰু এটা ভাল কমেণ্ট কৰি দিব। চেনেলটো যদি নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আমি লগ পাম এটা নতুন ভিডিঅ'ৰ মাজত। চ' বাই বাই।